নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু মাই চেনেল ৰাজকুমাৰ এছটিচি। আজি মই আপোনালোকৰ ইয়াতে কোনো মেঘালয়ত উপস্থিত নাই, অৰুণাচলত উপস্থিত নাই, ছুইজাৰলেণ্ডতো নাই। আজি আছো মই দক্ষিণ কামৰূপৰ এই দখলাত। এই চাওক, আপোনালোকে দেখা পাব এইটো ফালে আপোনাৰ মিৰ্জা, আৰু এই মিৰ্জা তাৰপিছতে আমাৰ ঐতিহাসিক চহৰ আমাৰ পলাশবাৰী। তাৰপিছত আপুনি যদি অলপ দূৰত যায়, সেই যে বগা বগা দেখা পাইছে, সেই হৈছে আমাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। আৰু সেই আমাৰ পিছফালে সেয়া ব্ৰহ্মপুত্ৰ নদী। কি সুন্দৰ পৰিৱেশ, এবাৰ চাই লওক আপোনালোকে যদি ভাল লাগে এই ভিডিঅ'টো চাই, সেইকাৰণে মই এনেকুৱা ঠাইত উপস্থিত আছোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি কিন্তু আপুনি এই ভিডিঅ'টোৰ পৰা এটা কি শিকিব পাৰিব, যে আমি দুখীয়া মানুহৰ প্ৰতি দয়ালু হ'ব লাগে, আমি যে নিৰ্দয় হ'ব নালাগে, আমি যে বুজিব লাগে সকলোকে। এই ভিডিঅ'টোৰ পৰা আমি এই কথাখিনি শিকিব পাৰিব। সকলোৱে চাওক এই ভিডিঅ'টো। আহক আমি চাওক, এখন চহৰত এগৰাকী বৃদ্ধা আৰু বৃদ্ধগৰাকী অন্ধ লাখুটি লৈ কি কৰে কওকচোন, নিজৰ ভিক্ষা খোজে আৰু এনেকুৱাকৈ জীৱন নিৰ্বাহ কৰে। আৰু সেই বৃদ্ধগৰাকীৰ লগত কি আছে, এজন বঢ়িয়া, এজন সৰু ভাল লগা এজন মৰমীয়াল বাচ্চা, এজন বঢ়িয়া খুব মৰমীয়াল, আৰু দুজনে এনেকুৱাকৈ জীৱন নিৰ্বাহ কৰে, এনেকুৱাকৈ চলি আছে। আৰু যি ভিক্ষা খুজি যি অলপ পইচা ৰয়, টকা ৰয়, সেই বৃদ্ধগৰাকী কি কৰে, এটা পাত্ৰত এনেকৈ সদায় জমা কৰে। এনেকুৱা জমা কৰোঁতে কি হ'ল, এদিনাখনতো বহুত বেছি হৈ গ'ল, পুৰা হৈ গ'ল। এতিয়া ক'ত থ'ব বৃদ্ধগৰাকীতো নাজানেও যে কি বেংকতে থ'ব লাগিব না ক'ৰবাত থাকিব লাগিব। কিন্তু বৃদ্ধগৰাকীয়ে ভাবিলে যে চহৰৰে এজন জানা শুনা মানুহজন খুব ভাল বুলি শুনে, তেখেতৰ হাততে এই বস্তুটো জমা দিম, আৰু যেতিয়াই মই লাগে তেতিয়া ওলাই লৈ আহিম। সেইমতে বৃদ্ধগৰাকী গৈ কিনে কি কৰিলে, সেই মহাজনজনৰ হাতত দি দিলে। আৰু মহাজনজনে ক'লে, ঠিক আছে তুমি মোক দি দিয়া, তুমি যেতিয়া তোমাক দৰকাৰ হ'ব তোমাক মই দি দিম, একো কথা নাই। এতিয়া বৃদ্ধগৰাকী এনেকৈ দি কিনে গুচি আহিলে। তাৰপিছত আহি এনেকুৱাকৈ চলি আছে, জীৱন চলি আছে। সেই সৰু ল'ৰাটোত এদিনাখন বিৰাট ডাঙৰ বেমাৰ হৈ গ'ল, বহুত ডাঙৰ এটা বেমাৰ হ'ল, একদম জ্বৰ কিবা কৰি বৃদ্ধগৰাকী আৰু যিমান পাৰে সেৱা শুশ্ৰূষা কৰিছে, কিন্তু ভাল নহয়। তাৰপিছত বৃদ্ধগৰাকীয়ে ভাবিলে, এই যে মহাজনৰ তাত যে পইচা জমা থৈছিল, গতিকে সেই পইচাখিনি লৈ আহিম বুলি ভাবিলে। ল'ৰাজনক তাতে এনেকৈ ৰাখি থৈ কি কৰিলে, বৃদ্ধগৰাকীয়ে সেনেকুৱাকৈ সেই লাখুটিডাল লৈ কি কৰিলে, সেই মানুহজনৰ তাত গুচি গ'ল। মহাজনৰ তাত গৈছে, মহাজনক যেতিয়া ক'লে যে মোৰ সেই পইচাখিনি দিব লাগে, আপুনি মোৰ ল'ৰাজন বহুত বেমাৰ হৈছে এনেকুৱা, তেতিয়া সেই মহাজনতো একো নাই, যে তুমি মোক কেতিয়া পইচা দিলা, কোনোতো পইচা দিয়া নাই। নহয়, আপোনাক মই পইচা দিছোঁ, আপোনাক মই লাগিলে লৈ যাম বুলি কৈছোঁ। নহয়, তুমি মোক পইচা দিয়া নাই, তুমি ইয়াৰ পৰা গেট আউট, তুমি ইয়াৰ পৰা যোৱা। এনেকুৱা বৃদ্ধগৰাকীয়ে কান্দি আহিলে ঘৰত। যেতিয়া ঘৰত আৰু আহে, ল'ৰাজনৰ আকৌ বহুত বেমাৰ হ'ল, বেছি হ'ব ধৰিলে। লাষ্টত কি কৰিলে বৃদ্ধগৰাকীয়ে, এই কথা নহয়, ইয়াতে মই আৰু ঘৰত নাথাকোঁ, সেই তাতে যাম, তাতে যাই থাকিম সেই মহাজনৰ ঘৰত। সেই ল'ৰাজনক লৈ পেলাই সেনেকুৱাকৈ কষ্টই মষ্টই লাখুটিডাল লৈ অন্ধ মানুহ আৰু এনেকৈ গুচি গ'ল। যেতিয়া তাৰপিছত সেই মহাজনতো খং উঠিলে, বৃদ্ধগৰাকী দেখা পাই এনেকুৱা অৱস্থাত, আৰু তুমি আহিছা, আকৌ মই কৈছোঁ আৰু আহিছা তুমি। তেতিয়া ল'ৰাজনক দেখি লৈছে, আপুনি চাওক ল'ৰাজন কিমান অসুখ হৈছে, আপুনি কিয় মোৰ পইচাখিনি ঘূৰাই নিদিয়ে। যেতিয়া ল'ৰাজনক ভালকৈ চালে, ল'ৰাজনতো এটা হাতত এটা কলা চিন আছে। তেতিয়া আৰু সেই মহাজনে ভাবিলে, আৰে এই যে 4 বছৰ আগতে যে মোৰ সেই ল'ৰাজন যে হেৰাইছিল, সেই ল'ৰাজনচোন এনেকুৱাকৈ এটা চিন আছিল হাতত, কলা চিন, সেই ল'ৰাজনে নেকি মই যে হেৰুৱাইছিল। তেতিয়া বৃদ্ধগৰাকী সুধিলে, তুমি এই ল'ৰাজন ক'ত, নাই যেন মোৰে ল'ৰা। তেতিয়া পাছত বৃদ্ধগৰাকী গোটেইখিনি কথা ক'লে, যে এনেকুৱা ক'লে যে মোৰ মেলাত হেৰাইছিল, এনেকুৱাকৈ মই নাপালোঁ, সেইজন ল'ৰাই হয়। তেতিয়া মালিকে কি কৰিলে, একদম নিজৰ গাত সাৱটি ল'লে সেই ল'ৰাজনক, আৰু বৃদ্ধগৰাকীক দম দি পেলাই তাৰ পৰা যাব আহি দিলে। আৰু বৃদ্ধগৰাকী নাহে, তথাপি কান্দি গুচি আহিলে। তাৰপিছত যেতিয়া ডক্তৰ আনি মহাজনে চালে, নিজৰ ল'ৰাটো গম পালে, নিজৰ ল'ৰা চাম বুলি ক'লোঁ দিছোঁ, মই নাম এটা কিবা এটা ক'লোঁ আৰু এনেকুৱাকৈ কি কৰিলে, ভালদৰে সেৱা শুশ্ৰূষা কৰিলে। যেতিয়া সুস্থ হ'ল, যেতিয়া শাৰী পোৱাৰ লগে ল'ৰাজনক সেই বৃদ্ধগৰাকীক লাগে, যেতিয়া বৃদ্ধগৰাকী কান্দিব ধৰিলে, আৰুতো বেমাৰ বেছি হ'ব ধৰিলে। তেতিয়া মহাজনে ভাবিলে, এই কথা নহয়, বৃদ্ধগৰাকী লৈ আহি ভাল হ'ব, নহ'লে ই সুস্থ নহ'ব। সেইমতে কি কৰিলে কওঁচোন, বৃদ্ধগৰাকীক আকৌ মাতিবলৈ গ'ল মহাজনে যেতিয়া মাতিবলৈ গ'ল, তেতিয়া বৃদ্ধগৰাকীয়ে লাহে ছবি নিজৰ মুহূৰ্ত গুচি আহিলে। আহি চাই যে হাতখানি এনেকৈ দিলে, কপালত সেই কৰিলে। তেতিয়া ল'ৰাজনে ভাল পালে, আৰু বেমাৰ ভাল হ'বলৈ ধৰিলে। তেতিয়া সকলো কথাখিনি বুজাই দিলে। তেতিয়া মহাজনক ক্ষমা খুজিলে, যে মোৰ বহুত ভুল হৈছে, তোমাৰ লগত মই এনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিল, আৰু তোমাৰ যে টকাখিনি মোক জমা দিছিলা, সেইখিনি টকাখিনি তুমি লৈ যোৱা, এনেকৈ ক'লে। তেতিয়া বৃদ্ধগৰাকীয়ে ক'লে যে মোক আৰু সেই টকা নালাগে, কাৰণ কিয় যে সেই ল'ৰাজনৰ চিকিৎসাৰ কাৰণে মই এনেকুৱাকৈ দিছিলোঁ, খুজিছিলোঁ। গতিকে আপুনি চিকিৎসা কৰিব লাগিব, এতিয়া ভালদৰে ল'ৰাজনক চাব লাগিব, আপুনি ৰাখক, এনেকুৱাকৈ হেৰি কৰি পেলাই বৃদ্ধগৰাকীয়ে গুচি গ'ল। এতিয়া এই কাহিনীটোৰ পৰা আমি কি শিকিলোঁ,
যে এটা কথা শিকিলোঁ যে আমি দুখীয়া মানুহৰ লগত নিৰ্দয় মানে আমি নিৰ্দয় হ'ব নালাগে, আমি সদায় দয়ালু হ'ব লাগে, আমি বিশ্বাস কৰিব লাগে, আমি সকলোকে সমান ব্যৱহাৰ কৰিব লাগে, আমি কোনো ধৰণৰ উচ্চ নিচ এনেকুৱা ধৰণৰ ভেদাভেদ ৰাখিব নালাগে। ধন্যবাদ বন্ধু বান্ধৱীসকল। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে কমেণ্ট কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰিব, আৰু এই প্ৰাকৃতিক সৌন্দৰ্যটো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাওক। ধন্যবাদ।